নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ। আজি মানে মোৰ দিনটো বহুত বেয়া, গম পাইছে নহয়। দিনটো মানে কিয় বেয়া, আজি দেওবাৰ, গাড়ী নাই, এফালে আহিছিলোঁ এইফালে খোজকাঢ়ি আহি আছোঁ। হেল্ল', এতিয়া বাজিছে 3:52। মই এইফালে হাতীৰখোৱা চাৰিআলিত নামি পেলাই খোজকাঢ়ি আহি আছোঁ দেই। সেই গাড়ী নাই আজি, মানে এইফালে খোজকাঢ়ি এইটো স্পীড ব্ৰেকাৰ পাৰ হৈছোঁ আৰু মানে ছাৰ্ভিচিং চেণ্টাৰটো ওচৰ পাইছোঁহি আৰু। মই মানে যিখন কেব বুক কৰিছিলোঁ নহয়, ড্ৰাইভাৰজন মানে টোপনি গ'ল, গম পাইছে নহয়। ড্ৰাইভাৰজন মানে কাৰোবাৰ লগত বিজি হৈ টোপনি গৈ আছে আৰু মোক নিবলৈ আৰু পাহৰিবই। শেষত বাৰু আহিল 100বাৰমান ফোন কৰাৰ পিছত। চাওঁ ভিডিঅ' এটা কৰি দিওঁ মোৰ ভাড়া গাড়ী। অঁ, ক'বই নোৱাৰে চাগে শুই লৈ বিজি গোটেই মানুহ বোলো বিজি। উঠো দেই তুমি। ৰখিছিলোঁ কি খবৰ? ভাল। ৰাম, তাৰপিছত এইটো হৈছে পিছদিনা ৰাতিপুৱাৰ ভিডিঅ' দেই, মানে সোমবাৰৰ ভিডিঅ'। মানে মই আইগৰাকীৰ লগতে টাউনলৈ বুলি ধুনীয়াকৈ গুচি আহিলোঁ। গাড়ী এখনত বেলেগকৈ ভাড়া এটা দি অহাতকৈ তেওঁৰ লগত অহাই ভাল হ'ব। আৰু আমাৰ ড্ৰাইভাৰ কিমান ধুনীয়া ড্ৰাইভাৰ, চাওক, একদম চাইডেহে নিয়ে দেই। এনেকুৱা ড্ৰাইভাৰৰ লগত উঠিবলৈ কিন্তু ভয়ো নালাগে। তাৰপাছত তাইও কলেজত এছাইনমেণ্ট জমা দি ল'লে। তাৰপিছত দুইজনী আমি বিশাললৈ অহাৰ প্লেনিংটো কৰি ল'লোঁ দেই। হাতত পইচা পাতি নাই, কিন্তু বিশাললৈ তেওঁ আহোঁ বুলি ক'লে আৰু ময়ো বোলো যাওঁ, অলপমান টাইমটো স্পেণ্ড হওক দুইজনীৰে। এইফালে চাওক, এয়াই নহৈছে আমাৰ নমুনা। বস্তু চব চাইছে, চব পচন্দ হৈছে, কিন্তু ল'বলৈ মানে টকাটো নাই হাতত। বস্তু চব পচন্দ হৈছে। এইফালে চেণ্ডেলৰ পৰা আদি কৰি, কাপোৰৰ পৰা আদি কৰি, ঘৰ সজোৱা বস্তুলৈকে ক'বই নালাগে আৰু চব বস্তুৱেই দৰকাৰ হৈ গৈছে। কিন্তু যেতিয়াই দামটো দেখোঁ নহয় বস্তুখিনিৰ, বোলে এইটো 499 টকা, এইটো বোলে 500 টকাহে, বস্তুটো আকৌ নিজৰ ঠাইত থৈ দিয়াই ভাল আৰু। কিমান দাম? পইচা দুখীয়া লাগিছে। কাপোৰ চাই ফুৰিছোঁ কিন্তু পইচা নাই। এইবোৰ মোৰ বহুত পচন্দ হৈছে, নিদিয়ে লৈ পিনি মোক। পইচা ধেৰ হৈছে, পৰি গৈছেগৈ অ'। এইবোৰ তোমাৰ নহয়, এনেই পিন্ধিব পৰা যাব। এইটো হৈ যাব ন? বজাৰ কৰিবলৈ গ'লে এটা কথা মন কৰোঁ দেই, কাপোৰৰ ভিতৰত অকণমানি ল'ৰা ছোৱালীৰ কাপোৰবোৰ বাৰু ইমান ধুনীয়া ডিজাইন দি কোনে বনায়, তেনেকৈ দেখোন ডাঙৰখিনিৰ কাপোৰো বনাব পাৰে। অকণমানিখিনিৰ কাপোৰখিনি দেখিয়ে মনটো কিবা ভাল লাগি যায় দেখোন। ইমান ধুনীয়া মানে এনেই লৈ আহোঁ লাগে। ঘৰত অকণমানি ল'ৰা ছোৱালী নাই যদিও। তাৰপিছত আমাৰ এই অকণমানি পুতলাজনী একদম পুতলাৰ মাজলৈ গুচি আহিলে, দেখিছে নহয়। তাৰপিছত আমাৰ আইদেউৱে বয়ফ্ৰেণ্ডলৈ চাৰ্ট এটা চাই আছে, মানে যিটো পচন্দ হয় সেইটোৰ দাম কমেও 1299 টকা, 1599 টকা তেনেকুৱা আৰু মানে। কিন্তু তেওঁৰ হাতত হেনো বোলে এতিয়া খুব বেছি 300মান টকাহে আছে আৰু মানে বাওনা হৈ চন্দলে হাত মেলা নিচিনা যে কথা এটা আছে, সেইটো নিচিনা হৈছে মানে আমাৰ দুইজনীৰে। চব পচন্দ হৈছে, কিন্তু টকা নাই মানে হাতত। এইটো ভাল লাগিছে। এইটোত মানে যদি কোনোবাই ভাং মদ কি এইটো ধুনীয়াকৈ এনেকৈ চেইনডাল খুলি পেলাই ভৰাই থৈ দিব পাৰিব দেই। বিহুত মানে গিফ্ট দিব পাৰিব চবেই এইটো। মোৰ বয়ফ্ৰেণ্ডবোৰৰ বহুত ভাল হ'ব, মানে ভাং চাং খোৱাকেইটাই ধুনীয়াকৈ ইয়াতে ভাং ভৰাই থৈ দিব পাৰিব।
কিনিবলৈ অহা নাই আমি কেলৈ আহিছোঁ গম পায়নে AC ল'বৰ কাৰণে ইমান গৰম নহয় আহি পেলাই দুইজনী কামিলোঁ সেইকাৰণে দুইজনী আমি AC ল'বৰ কাৰণে বিশালত সোমাইছোঁ আৰু কাৰোবাক গিফ্ট দিবৰ কাৰণে 99 টকীয়া বস্তু বিচাৰি ফুৰিছোঁ मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक আছে হাতত মণি বেগ কিন্তু মণি বেগৰ ভিতৰত নাই মানে মেইন মালটো নাই মানে সেইটো কাৰণে 99 টকীয়া বস্তু বিচাৰি ফুৰিছোঁ আৰু 99 টকীয়া বস্তু দেখাই নাই আজি বিশালত তেনেকৈ বহুত দামী পাইছোঁ কিনিব এইবোৰ দামবোৰ আৰু নক'ব আৰু মানে 800 900 1000 1200 এইবোৰ কিনিব নোৱাৰোঁ মাত্ৰ 100 টকা লৈ পেলাই বিশালত সোমাইছোঁ ইয়াত সোমাইছোঁ আপোনালোকে নাভাবিব আগতে আপোনালোকক কিবা কিবি দিবলৈ গিফ্ট দিবলৈ সোমাইছোঁ বুলি মানে একেবাৰে কম দামত বয়ফ্ৰেণ্ডক কিবা যদি গিফ্ট দিওঁ বুলি ভাবে নহয় এইটোৱে দিব পাৰিব মই আপোনালোকক দেখুৱাই দিছোঁ দেই समझ रहे हो क्या सीन है তাই মোক কি কৈছে গম পাইছেনে বোলে 20 টকা মানত যদি কিবা খোৱা বস্তু এটা পাওঁ নহয় লৈ যাম দেই কি ক'ব আৰু ৰাইজ 20 টকা দি যদি অকল বিশালত বজাৰ কৰিবলৈ আহোঁ কাউণ্টাৰত থকা মানুহকেইটাই বাৰু আমাক কি বুলি ভাবিব কেইটকা এইটো 40 টকা এই ভগৱানীটোত কেইটা বিস্কুট আছে এইটো কিনাতকৈ 10 টকীয়া নিমখীয়া বিস্কুট 4 পেটি পাম कहना क्या चाहते हो অৱশেষত উপায় নাপায় কুৰ্তি এটা আৰু বাৰপন বিস্কুট দুটা ল'লে দেই মানে ইয়াৰ বিল বেছি নহয় আপোনালোকে ছেকেণ্ড মোৰ হাতত দেখি গম পাইছে আৰু যাৰ মানে পইচা মালিক তেওঁ মানে আঁতৰত ৰখি আছে তাৰপিছত দুইজনীয়ে কিবা এটা খাওঁ বুলি ভাবিলোঁ তাই মানে কিবা এটা খাওঁ কৈয়ে আছে নহয় বোলো ব'লা দুইজনীয়ে চাহ খাম আহি পেলাই বহি আছোঁ এইফালে পূৰা কাজিয়া লাগি আছে বয়ফ্ৰেণ্ডৰ লগত ফোনত দেখিছে নহয় মানে কথা পতা ধান্দাটোতে মানুহে গম পায় নহয় আৰু কাৰ লগত কথা পাতি আছে তাই মানে মোক ভিডিঅ' কৰিবলৈ মানা কৰিছিলে কিন্তু মই ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ হাঁহি একেবাৰে ক'বই পৰা নাই আমাৰ আইদেউ এগৰাকী মানুহজন ওলাই আছে গমনে বনাই দি চাব চাহটো চেনি কমিছে তাই ম'ম' পায় বস্তু নাপায় চামটো বাৰু পইচা কেইটকা ভাঙিবলৈ চামনি বেয়া কৰিছে ইমান চচ যে লৈছে হোটেলত আকৌ চাওমিন খাবলৈ বেলেগ এখন হোটেললৈ গ'লোঁ সেইবোৰ ভিডিঅ' কৰিবলৈ মানে মোৰ লৰালৰি নিচিনা হৈ গ'ল কাৰণ ঘৰৰ ফালে যিখন গাড়ী লাগি আছিলে গাড়ীখনেও ক'লে বোলে সোনকালে যামগৈ সোনকালে আহা আৰু আজি দেখিছোঁ টাউনত মানে ইমানেই মানুহ নহয় বিহু পাইছেহি যে আপোনালোকে বাৰু বিহুলৈ কিবা কিবি কাপোৰ কানি ল'লেনে মোৰ কিন্তু একো লোৱা হোৱাই নাই দেই লাহেকৈহে ল'ম বুলি ভাবি আছোঁ কাপোৰনো কি আৰু অকণমানি বস্তু দুটামান ল'বলগীয়া আছে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই